সকল স্বাগতম জনাইছোঁ আপোনালোকক নিউ ডে আছামলৈ। আজি এক গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম, সেইকাৰণে সকলোকে মই ভিডিঅ'টি শেষলৈকে চাবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে শেষলৈকে চোৱাৰ পাছত যদি কিবা ক'ব থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে আজি মোৰ চেনেলটোত বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই সকলোকে মই ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথম যিটো ঘটনাৰ বিষয়ে আজি মই আলোচনা কৰিম বা ক'বলৈ ওলাইছোঁ সেইটো হৈছে ৰিচেণ্টলি অসমত হৈ যোৱা ধৰ্ষণ কাণ্ডটোৰ বিষয়ে। ধৰ্ষণ কাণ্ডটোৰ বিষয়ে কোৱাৰ আগেই মই শ্ৰীলংকাত যিটো বম ব্লাষ্ট হৈছিলে তাত যিসকল নিহত লোক, সকলো নিহত লোকলৈ গভীৰ সমবেদনা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ মেইন টপিকটোলৈ। ধৰ্ষণ কাণ্ড সংঘটিত হ'ল ছ'চিয়েল মিডিয়াত। সেই পাখণ্ডকেইটাই ভিডিঅ' বনাই পিনে এৰি দিলে, তাৰ পাছত এৰেষ্টটো কৰিলে। এতিয়া কথাটো হ'ল যে সেই যিকেইটা ধৰ্ষণকাৰী আছিলে সেইকেইটাৰ শাস্তি হ'বনে নহ'ব? অসমত বা ভাৰতবৰ্ষৰ যি আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাত থকা সুৰুঙাৰ পৰা তেওঁলোক বাচি যাব নেকি? ইতিমধ্যে বহুত বাচি গৈছে, কিছুমানে শাস্তিও পাইছে, কিন্তু মই বিচাৰোঁ, মই বুলি নহয় সকলোৱে বিচাৰে যে অসমত বা ভাৰতবৰ্ষত এনে এখন আইন প্ৰণয়ন হওক যাতে সকলো ধৰ্ষণকাৰীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি তেওঁলোকে পায়। যদি নাপায় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকিব। যদি এনেকুৱা আইন প্ৰৱৰ্তন নহয়, এনেকুৱা ধৰণৰ ধৰ্ষণকাৰী সৃষ্টি হৈ থাকিব। যদি এনেকুৱা কঠোৰতম আইন যদি প্ৰণয়ন নহয়, আমাৰ মা, ভণ্টি, বাইদেউ সকলোবোৰ কিন্তু বিপদত আছে। আৰু এটা কথা মই কৈ দিওঁ, আৰু এইটো এটা কিন্তু ধৰ্ষণ যিটো এটা শব্দ, এই শব্দটো কিন্তু মানুহৰ এই ধৰ্ষণকাৰীসকলৰ মগজত বৰ বেয়াকৈ ক্ৰিয়া কৰিছে। এইটো এটা মানসিক এটা বিকাৰ বুলি ক'ব লাগিব, মানসিক এটা বেমাৰ। কাৰণ কিছুমান মানুহে কয় যে ধৰ্ষণ কিয় হয়? ধৰ্ষণ ছোৱালীয়ে চুটি কাপোৰ পিন্ধিলে হয়, ধৰ্ষণ ছোৱালীয়ে বুকু উলিয়াই গ'লে হয়, ধৰ্ষণ ছোৱালীয়ে বা মহিলাসকলে পেট উলিয়াই গ'লে হয়, ধৰ্ষণ কাপোৰৰ বাবে হয়। কিন্তু সেইটো নহয়। যদি ধৰ্ষণ কাপোৰৰ বাবে হ'লহেঁতেন, যদি ধৰ্ষণ বুকু উলিয়াই থকাৰ বাবে হ'লহেঁতেন, তেনেহ'লে 8 মহীয়া দেৱশিশুৰ কেতিয়াও ধৰ্ষণ নহয়, 5 বছৰীয়া দেৱশিশুৰ কেতিয়াও ধৰ্ষণ নহয়। এনে এটা উদাহৰণ আছে যে এগৰাকী 5 বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ হৈছিল। মানুহে যেতিয়া কৈ থাকে যে কাপোৰৰ বাবে ধৰ্ষণ হয়, কাপোৰৰ বাবে ধৰ্ষণ হয়, কাপোৰৰ বাবে ধৰ্ষণ হয়, তেতিয়া সেই কন্যা শিশুৰ মাকজনীয়ে কৈছিল, মাতৃগৰাকীয়ে কৈছিল যে মই মোৰ ছোৱালীজনীক কেনেকৈ শাৰীখন পিন্ধাই থওঁ, সম্পূৰ্ণ গা ঢাকি মই শাৰীখন পিন্ধাই থওঁ। আচলতে মই যি ক'ব বিচাৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছেই যে কাপোৰৰ বাবে কেতিয়াও ধৰ্ষণ নহয়। ধৰ্ষণ হৈছে এক মানসিক বিকাৰ, আৰু এইটো যদি বন্ধ কৰিবলৈ হয় অসমত তথা ভাৰতবৰ্ষত এক কঠোৰতকৈ কঠোৰতম আইন কিন্তু প্ৰণয়ন হ'ব লাগিব। এতিয়া যিটো ঘটনাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ সেইটো হৈছে ৰেগিং। কালি ফেচবুকত মই এটা ভিডিঅ' পালোঁ যে RD জুনিয়ৰ কলেজ ডিগবৈৰ এখন কলেজত হোষ্টেলত ৰেগিঙৰ নামত এজন ছাত্ৰক মাৰপিট কৰা হৈছে। দুটা ভিডিঅ' আছিলে। প্ৰথম ভিডিঅ'টোত আছে যে তেখেতক কিবা গান গাই পিনে নাচিবলৈ কৈছে। নেক্সট যিটো ভিডিঅ' সেই ভিডিঅ'টোত মাৰপিট কৰিছে। কোনোবাই ভিডিঅ' কৰিলে আৰু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দি দিলে আৰু ভাইৰেল হৈ গ'ল। যিটো ভিডিঅ'ত মাৰপিট কৰিছে সেই ভিডিঅ'টোত যিকেইজনে মাৰপিট কৰিছে তেখেতসকলৰ চেহেৰাটো সম্পূৰ্ণৰূপে ওলাই পৰিছে, স্পষ্টকৈ ওলাই পৰিছে। এতিয়া সেই ছাত্ৰজনৰ যিকেইজনে মাৰপিট কৰিছে সেইকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পিনে শাস্তি দিব লাগে। কলেজ কৰ্তৃপক্ষই কঠোৰতকৈ কঠোৰতম শাস্তি, লগতে পুলিচ প্ৰশাসনেও কিন্তু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। তাৰ পাছত সেইটো প্ৰব্লেম ছল্ভ হ'ব। এতিয়া মূল সমস্যাটো হৈছে যে ৰেগিং কলেজসমূহত বন্ধ কিয় নহয়? ৰেগিঙৰ নামত যে অত্যাচাৰ হয় এইবোৰ কিয় বন্ধ নহয়?
ময়ো কলেজত পঢ়ি আহিছোঁ, ময়ো দুখনকৈ কলেজত পঢ়ি আহিছোঁ, এখন জুনিয়ৰ কলেজ, এখন মহাবিদ্যালয়ত মই পঢ়ি আহিছোঁ। মই কিন্তু ৰেগিঙৰ নামত কিন্তু একো হাৰাশাস্তিৰ সন্মুখীন নহ'লোঁ। কিন্তু যিকেইজন ছাত্ৰ বা যি সংখ্যক ছাত্ৰ ৰেগিঙৰ নামত অত্যাচাৰৰ সন্মুখীন হয়, তেওঁলোকৰ ওপৰত মানসিক কেনেকুৱা প্ৰভাৱ পৰে সেইটো কেৱল এই ভুগি থকা জনেহে কিন্তু বুজি পায়। ইমান ভয়ংকৰকৈ ৰেগিং হয় যে কিছুমান জেগাত, যে ছাত্ৰজনে ভুক্তভোগী সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈ যায়। আত্মহত্যা কৰাৰ ফলত পৰিয়ালটোৰ ওপৰত কি প্ৰভাৱ পৰে, কলেজখনৰ ওপৰত কি প্ৰভাৱ পৰে, এইটো আমি সকলোৱে জানো। ইমানেই ভয়ংকৰকৈ ৰেগিং হয়। কালিও সেই ভিডিঅ'টোত ভয়ংকৰ ৰেগিং হৈছে, মাৰপিট হৈছে, বেয়াকৈ মাৰপিট কৰিছে। ৩-৪জন ল'ৰাই কিন্তু বেয়াকৈ মাৰপিট কৰিছে। তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পিনে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা কথা মই কওঁ যে যদি কলেজ কৰ্তৃপক্ষ কঠোৰ নহয় এই ৰেগিং বন্ধ কৰিবলৈ, কেতিয়াও কিন্তু ৰেগিং কলেজসমূহৰ পৰা বন্ধ নহ'ব, যদি কঠোৰ হৈ নাযায়। প্ৰথম কথাটো হ'ল যে পৰিচয় এটা বেলেগ কথা আৰু ৰেগিং এটা বেলেগ কথা। এজন ছিনিয়ৰে আন এজন জুনিয়ৰ চিনাকি হ'ব পাৰে, যে ক'ৰ পৰা আহিছে, কি হৈছে, কি নাই হোৱা, ক'ৰ পৰা আহিছা, কেনেকৈ আহিছা, এইবোৰ সুধিব পাৰে। কিন্তু ৰেগিঙৰ নামত এনেকৈ হাৰাশাস্তি কৰাটো মুঠেই উপযুক্ত নহয়। এইটোৱে মই দাবী জনালোঁ। আজি ভিডিঅ'টো এইটোৱে আছিলে যে যিটো কাণ্ড অসমত সংঘটিত হৈ গৈছে, ধৰ্ষণ কাণ্ড আৰু এতিয়া ৰেগিং কাণ্ড, এই দুটা কাণ্ডৰ যিকেইজন অপৰাধী আছে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পিনে শাস্তি প্ৰদান কৰিব লাগে। সেইটোৱে মোৰ পুলিচ প্ৰশাসনৰ ওচৰত দাবী। আৰু আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পাইছে, যদি কিবা আপোনালোকে ক'ব বিচাৰে এই ঘটনা দুটাৰ ওপৰত, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ। জয় আই অসম।